ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে, তাৰ কাৰণে মই আপিল কৰিছোঁ। ইয়াত নিশ্চয় ৰাজনৈতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব, আৰু বিচাৰাটো মই দেখিবলৈ পাইছে। মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে, মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও সমাজত এটা মেছেজ দিয়ক, যি হৈছে হৈছে, নিজৰ নিজৰ জাগাত যাতে থাকে। আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ, যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ, যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে। আজি যিটো পৰিৱেশ হৈ আছে, মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউশ্যন হৈ পেলাই সেইফালে কথা লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ, এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজে হওক, যাতে নিজৰ নিজৰ জাগাত ভালকৈ থাকে, কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে। আইন আছে, যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব, নিশ্চয় ল'ব। আমি যিমান দূৰ জানো, দিছপুৰৰ লগতো মই কথা পাতিছোঁ। মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয়। যি হৈছে হৈছে, আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক, আদিবাসী হওক বা আমাৰ বড়ো সমাজে হওক, সকলোৱে মিলি পেলাই থকাটো আমি বিচাৰোঁ। চবে এই অঞ্চলৰে মানুহ, আমি সদায় থাকিব লাগিব, সাৰা জীৱন ইয়াতে থাকিব লাগিব। সেইকাৰণে মই আপিল কৰিছোঁ যে আপোনালোকে যি হৈছে হৈছে কণ্ট্ৰলত থাকক, একো নহয়। পুলিচ আছে, প্ৰশাসন আছে, কোনোবাই যদি কিবা গলতি কাম কৰে বা কোনোবাই যদি কিবা এডভান্টেজ ল'ব বিচাৰে, ইহঁতক পুলিচক জনাই দিয়ক। বেলেগৰ কথা লৈ পেলাই এইফালে যাতে নহয়, ইয়াৰ কাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ। আৰু এনেকুৱা বহুত উৰা বাতৰি সেইফালে হৈ আছে, এই উৰা বাতৰি লৈ পেলাই আদিবাসী হওক বড়ো হওক, এইটো উৰা বাতৰি লৈ পেলাই আমাৰ মাজত মানে বিশৃংখলা হ'ব নালাগে। চব ঠিকে আছে। মুঠতে মোৰ এটাই আপিল, আদিবাসীও এই অঞ্চলৰে মানুহ, বড়ো এই অঞ্চলৰে মানুহ, ইয়াতেই থাকিব লাগিব। আমি ক'ত যাম? তো আমাৰ মাজত এনেকুৱা হুলস্থুল যদি হয়, অহাকালি আমি কেনেকৈ ৰাস্তাত ঘূৰিম? আমি স্কুল পঢ়িব লাগিব, বজাৰ কৰিব লাগিব, একে বজাৰত যাই আমি একে স্কুলত পঢ়ি আছোঁ। আমি এই পৰিৱেশটো আগৰ নিচিনা যাতে ৰাখে। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি বজাই ৰখা। আমি সকলোৱে একগোট হৈ থাকিব লাগিব। কোনো কাৰোবাৰ উৰা বাতৰি লৈ পেলাই যাতে হুলস্থুল নহয়, ইয়াৰ কাৰণে মই বাৰে বাৰে আপিল কৰিছোঁ।